মোৰ নাম ৰাহুল। মোৰ মাৰ প্ৰায়ে বেমাৰ হৈ থাকে আৰু মোৰ দেউতাই সদায় তেওঁৰ লগত কাজিয়া কৰি থাকে। মই ভাবিছিলোঁ যে মোৰ বেমাৰ হৈ থকাৰ পিছতো দেউতাই কিয় তেওঁৰ লগত সদায় কাজিয়া কৰি থাকে। এদিন এই কথাটো মই মোৰ আইতাক সুধিলোঁ। তেতিয়া আইতাই ক'লে যে তোৰ দেউতাৰ নিৰ্লজ্জ। তাৰ ঘৈণীয়েকৰ বেমাৰ বুলি তাৰ অলপো গুৰুত্বই নাই, সেইকাৰণে সি তাইৰ লগত কাজিয়া কৰি থাকে। মই আইতাৰ কথাটো একো বুজি নাপালোঁ। তাৰপিছতে এদিন মায়ে নিশা হোৱাৰ পিছত ৰাতিপুৱা আৰু চকু নেমেলিলে আৰু তেওঁ চিৰদিনৰ কাৰণেই এই পৃথিৱীৰ পৰা গুচি গ'ল। মোৰ মা দেউতাতকৈও ডাঙৰ আছিল। তেওঁৰ বয়স ৪৫ বছৰ আছিল আৰু দেউতাৰ প্ৰায় ৪০ বছৰমান হ'ব। মা ঢুকোৱাৰ দুদিনমানৰ পিছতে আমাৰ ঘৰত আইতা আৰু খুৰা আহিছিল। তেওঁলোকে দেউতাৰ লগত বহি কিবা কথা পাতি আছিল। মই যেতিয়া তেওঁলোকৰ কোঠালৈ গ'লোঁ, তেতিয়া মোক কোঠাটোৰ পৰা বাহিৰলৈ উলিয়াই দিলে। দেউতাৰ মুখখন এনেকুৱা হৈ আছিলে যেনেকৈ মাৰ লগত কাজিয়া কৰিলে হৈ থাকে। তেওঁ বৰ খঙত থকা যেন লাগিছিল। মই ভাবিলোঁ নিশ্চয় কিবা গণ্ডগোল হৈ আছে। মই কোঠাৰ বাহিৰৰ পৰা কাণ পাতি শুনিবলৈ চেষ্টা কৰিলোঁ। মোৰ খুৰা আৰু আইতাই কোৱা শুনিলোঁ, লাজ কৰ, অলপ লাজ। তোৰ পত্নী ঢুকোৱাৰ এসপ্তাহে নাই হোৱা আৰু তই বিয়া পাতিবলৈ ওলাইছ। সমাজে তোৰ মুখত থু পেলাব। কিহৰ ইমান দৌৰাদৌৰি লাগিছে? ল'ৰাও ডাঙৰ হ'বলৈ ধৰিছে। সি নিজৰ যত্ন নিজে ল'ব পৰা হৈছে আৰু কেইবছৰমানৰ পিছতে নিজৰ ল'ৰাকে বিয়া পাতি দিবি। নীলাজৰ দৰে নিজে বিয়া পতাৰ কথা কৈ নাথাকিবি। অলপ ভগৱানৰ নাম ল'বলৈ শিক। তই এই কথাটো ক'বই নালাগিছিল। তোৰ পত্নী কিমান ভাল আছিল। আমাৰ ইমান ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰিছিল। তাই মৰাৰ লগে লগে তই এনেকুৱা কৰিবলৈ ধৰিছ। তাইৰ ওচৰত একো গুণৰে অভাৱ নাছিল। তয়ে সদায় তাইৰ লগত কাজিয়া কৰি থাকিছিলি। তোৰ কাৰণেই তোৰ পত্নীৰ মৃত্যু হ'ল। তাইৰ আত্মাই চাগে এতিয়াও শান্তিয়ে পোৱা নাই। তাই জীয়াই থাকোঁতে তই কেতিয়াও তাইৰ যত্নই নল'লি। মোৰ দেউতাই ক'লে যে যত্ন তাইহে মোৰ ল'ব লাগিছিল। যৌৱন কালতে যি বেমাৰত পৰিলে, তাৰপিছত জীয়াই থকালৈকে বিচনাৰ ওপৰতেই থাকিল। ঘৰৰ কামো মই নিজেই কৰি থাকিলোঁ আৰু সন্তানৰ ইচ্ছা আছিল মোৰ। কিন্তু এটা ল'ৰা জন্ম দিয়াৰ পিছতে তাই বেমাৰত পৰিলে। মোৰ গোটেই বয়স সেই বেমাৰী পত্নীৰ লগতেই গুচি গ'ল। দেউতাৰ বহুত খং উঠিছিল। তাৰপিছত নাজানো দেউতাই কেনেকৈ ইমান লাহেকৈ ক'লে যে ঠিক আছে, তোমালোকে ঠিকেই কৈছা। মই এনেকৈ ভাবিব নালাগে। বিয়াৰ কথাটো মোৰ মনৰ পৰা উলিয়াই দিম আৰু অলপ পইচা জমা কৰিম আৰু তীৰ্থযাত্ৰালৈ ওলাই যাম। ভগৱানৰ নাম কীৰ্তন কৰিম। আইতা আৰু খুৰাই ক'লে যে হ'ব বাৰু, ভগৱানৰ কৃপাৰ কাৰণে তই সোনকালে সকলো বুজি পালি। সকলোৱে হাঁহি ধেমালি কৰি কথা পাতি গুচি গ'ল। তাৰ এমাহ পিছত মই যেতিয়া স্কুলৰ পৰা আহিলোঁ, তেতিয়া দেখিলোঁ যে ঘৰত কেইজনমান মানুহ আহিছে। এজনী বৰ ধুনীয়া ছোৱালীও আছিল। মই আচৰিত হৈ ভিতৰলৈ গ'লোঁ। কোঠাৰ ভিতৰত দুজন মানুহ বহি আছিল। তেওঁলোকে মোক দেখি দেউতাক ক'লে যে কি এইজনেই নেকি আপোনাৰ ল'ৰা? মোৰ দেউতাই ক'লে যে হয়, এইজনেই মোৰ ল'ৰা। তাৰপিছত দেউতাই মোক ক'লে যে ৰাহুল, এওঁলোক তোমাক চাবলৈ আহিছে আৰু তেওঁলোকৰ ছোৱালীকো লগত লৈ আহিছে। আজিকালিৰ দিন সলনি হৈছে। তোমালোকে এজনে ইজনৰ লগত চিনাকি হৈ লোৱা। তাৰপিছত তোমালোকৰ বিয়া পাতি দিম। মই আচৰিত হৈ পৰিলোঁ। তেওঁলোকৰ সন্মুখত মই একোৱেই নক'লোঁ। কিন্তু মোৰ বিয়াৰ বয়স হোৱাই নাছিল। ৰাতি হোৱাত মই দেউতাক ক'লোঁ, দেউতা, ইমাননো কিহৰ দৌৰা-দৌৰি মোৰ বিয়াৰ বাবে? তেতিয়া দেউতাই ক'লে যে তোমাৰ মা এই দুনিয়াৰ পৰা যোৱাৰ পিছত ঘৰত মাত্ৰ আমি দুজন পুৰুষেই থাকিলোঁ। এনেকৈ ঘৰখনত ভাল লাগে জানো? বাচন ধোৱা, ভাত বনোৱা, ঘৰ চাফা কৰা, এই সকলোবিলাক কাম নিজেই কৰি ভাল লাগে জানো? ছোৱালীজনী ঘৰলৈ আহিলে ঘৰৰ কাম কৰিব, আমাক ভাল ভাল খানা বনাই খুৱাব পাৰিব, আমাৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব পাৰিব। এই ঘৰখনত এগৰাকী মহিলাৰ খুবেই প্ৰয়োজন। মোৰতো বিয়া পতাৰ বয়স নাই সেয়ে এতিয়া তোমাৰেই বিয়া পাতিব লাগিব ন? ময়ো দেউতাই ঠিক কথাই কোৱা যেন লাগিলে যে ঘৰত এগৰাকী মহিলা লাগে, যিয়ে চাহ ভাত ৰান্ধিব পাৰে। কাৰণ মই পঢ়াৰ লগতে অলপ চলপ কামো কৰিছিলোঁ। সেইকাৰণে ঘৰৰ কাম কৰিব পৰা নাছিলোঁ। দেউতায়ো এতিয়া বিশেষ একো কাম নকৰে। খেতি মাটিৰ পৰা অলপ চলপ পইচা আহে। সেইখিনি পইচাৰে আমাৰ ঘৰখন চলি আছিল। দেউতাই গোটেই জীৱনটো পাৰ কৰিলে, কিন্তু বেছি পইচা উপাৰ্জন কৰিব নোৱাৰিলে। না ভাল ঘৰ এটা বনাব পাৰিলে, মোকো ভাল হস্পিটেলত চিকিৎসা নকৰালে আৰু তেওঁৰ বেমাৰো ইমান জটিল বেমাৰ নাছিল। যদি সময়মতে চিকিৎসা কৰালেহেঁতেন তেনেহ'লে তেওঁ আজি আমাৰ মাজত থাকিলেহেঁতেন। দেউতাই মোক এইটো ক'লে যে তোমাৰ বিয়া ময়ে পাতি দিব
লাগিব আৰু আন কোনেও পাতি নিদিয়ে। ছোৱালীজনী বহুত ভাল হয়। তাইৰ নাম নিপা। ছোৱালীজনী সঁচাকৈয়ে ধুনীয়া আছিল আৰু বয়সতকৈ মোতকৈ ডাঙৰ আছিল। দেউতাৰ কথাত মই মান্তি হ'লোঁ। কোৱা হয় যে বিয়াৰ পিছত ভগৱানে স্বামী স্ত্ৰীৰ মাজত প্ৰেম জগাই তোলে, কিন্তু মোৰতো তাইক দেখাৰ লগে লগে তাইক বহুত ভাল লাগিছিল। মইতো এতিয়া সৰু আছিলোঁ, মোৰ বয়স 16 বছৰ আছিল আৰু ছোৱালীজনীৰ বয়স 20 বছৰমান হ'ব। দেউতাই ক'লে যে সোনকালেই বিয়া হৈ গ'লে তোমাৰ ল'ৰা ছোৱালীও তোমাৰ লগতেই ডাঙৰ হৈ যাব আৰু তোমাক বুঢ়া যেনো নালাগিব। মোকে চোৱা, মোৰ বিয়া বহুত দেৰিলৈকে হৈছিল আৰু মই কিমান বুঢ়া হৈ গ'লোঁ। দেউতাই মোৰ বিয়া নিপাৰ লগত কৰাই দিলে। আইতা আৰু খুৰাই দেউতাৰ লগত এই বিষয়ে কথা পতাত দেউতাই বাহানা বনাই ক'লে যে ঘৰখনত এগৰাকী মহিলাৰ বহুত প্ৰয়োজন। ময়ো নাজানো চাহ ভাত বনাবলৈ, কাপোৰ ধুবলৈ। তোমালোকেতো কেতিয়াও মোৰ ঘৰৰ কামত কোনো সহায় কৰা নাছিলা। দেউতাৰ কথা শুনি আইতা আৰু খুৰাই মনে মনে গুচি গৈছিল, কাৰণ আজিৰ দিনত কোনেও কাকো সদায় সহায় কৰি থাকিব নোৱাৰে। এনেকৈয়ে মোৰ বিয়া হৈ গ'ল। মোৰ নিপাক বহুত ভাল লাগিছিল, কিন্তু মোৰ ওচৰত সেইটো সৌভাগ্য হোৱাই নাছিল যে আমি দুয়ো একেলগে শুব পাৰিম। মোৰ দেউতাই মোক কৈছিলে যে তুমি এতিয়া সৰু হৈ আছা, সেইকাৰণে তুমি নিজৰ কোঠাত শুই যোৱা। নিপা বেলেগ এটা কোঠাত শুব। যেতিয়া তোমাৰ 18 বছৰ বয়স হ'ব, তেতিয়া তুমি তোমাৰ পত্নীৰ লগত এটা কোঠাত শুব পাৰিবা। কিন্তু এতিয়া তোমাৰ বয়সো বহুত কম হৈ আছে আৰু তাইও বহুত ভয় খাই আছে। ময়ো দেউতাৰ কথা শুনি নিজৰ কোঠালৈ গৈ শুয়ে থাকিলোঁ। মই স্কুলত পঢ়িছিলোঁ আৰু সন্ধিয়া এখন দোকানত টিভি ৰিপেয়াৰৰ কামো কৰিছিলোঁ। দেউতাই মোকো কামটো ঠিক কৰি দিছিলে যাতে মই তাত কাম কৰিলে অলপ চলপ পইচা পাওঁ। মই এখন চৰকাৰী স্কুলত পঢ়িছিলোঁ, তাত পইচা নালাগিছিল। দেউতাই এনেও মোৰ কোনো দায়িত্ব ভালকৈ লোৱা নাছিল। তেওঁতো মই স্কুললৈ যোৱাটো ভাল পোৱা নাছিল। সেয়াতো মায়েহে কৈছিলে যে ল'ৰাটোক পঢ়িবলৈ দিয়ক, যাতে ডাঙৰ হ'লে সি এটা ভাল চাকৰি পায়, নহ'লে তাৰ জীৱনো আপোনাৰ দৰেই হৈ যাব। ৰাতিপুৱা যেতিয়া সাৰ পালোঁ, তেতিয়া মোৰ পত্নীয়ে ভাত বনাবলৈ লৈছিল। মই তাইক সুধিলোঁ, ঠিকেই আছানে তুমি? তাই ক'লে, অঁ ঠিকেই আছোঁ, আৰু তাই নিজৰ কামত লাগি থাকিলে। তাৰ পিছত তাই মোক ভাত বাঢ়ি দিলে আৰু মই ভাত খাই স্কুললৈ গুচি গ'লোঁ। কিছুদিনৰ পিছত মই গম পালোঁ যে দেউতাই মাৰ ভাগৰ কিছু গহনা বিক্ৰী কৰি দিলে। মই বৰ আচৰিত হ'লোঁ যে দেউতাৰ কি প্ৰয়োজন হ'ল মাৰ গহনা বিক্ৰী কৰাৰ। মই ক'লোঁ যে দেউতা, এইবিলাক কৰাৰ কি দৰকাৰ আছিলে? আমাৰ দেখোন ধুনীয়াকৈ ঘৰখন চলিয়েই আছে। খেতিৰ ধান শাক পাচলি আছে, ঘৰতে গৰুৰ গাখীৰ আছে, আমাৰ বিজুলীৰ বিলো বেছি নাহে আৰু ময়ো অলপ চলপ উপাৰ্জন কৰিয়ে আছোঁ। তেতিয়া দেউতাই ক'লে যে আজিকালি বস্তুৰ দাম বাঢ়ি গৈছে, ঘৰত এজন সদস্যও বাঢ়ি গৈছে, সেইকাৰণেই মই সেয়া বেচিবলগীয়া হ'ল। দেউতাই মাৰ গহনা বিক্ৰী কৰি ঘৰতে এখন সৰু দোকান খুলি বহি গ'ল। তেওঁ এতিয়া গোটেই দিন ঘৰতেই থাকিছিল। আৰু মোৰ পত্নীও অদ্ভুত আছিল। যেতিয়াই মই স্কুলৰ পৰা আহোঁ, তেতিয়া সদায় তাই দেউতাৰ কোঠাতেই সোমাই থকা দেখিছিলোঁ। মই সুধিলে কয় যে কোঠাটো চাফা কৰি আছিল। মই গম পোৱা নাছিলোঁ যে মোৰ মনত কিবা বেলেগ ভাৱ আহিছিলে নে নাই। কিন্তু তাই মোৰ পত্নী আছিল, সেইকাৰণেই তাইক দেখিলে মোৰ মনত সুখ অনুভৱ হৈছিল। কিন্তু দেউতাই আমাক একেলগে শুব দিয়া নাছিল। দিনটো তাই কামতেই ব্যস্ত হৈ থাকিছিল। যেতিয়া মই তাইৰ লগত কিবা কথা পাতিবলৈ চেষ্টা কৰোঁ, তেতিয়া তাই মোক সৰু ল'ৰাৰ দৰে আওকাণ কৰিছিল। এদিন মই ঘৰলৈ আহি দেখিলোঁ যে মোৰ পত্নী আৰু মোৰ দেউতা দুয়োজনে ঘৰত নাছিল। মই জনাই নাছিলোঁ যে তেওঁলোক ক'লৈ গৈছিল। সেইকাৰণে ঘৰতে তেওঁলোকৰ অপেক্ষা কৰি থাকিলোঁ আৰু তাৰ বাহিৰে বেলেগ একো কৰিবও নোৱাৰোঁ। অলপ দেৰি পিছতে তেওঁলোক ঘৰলৈ আহিল। তেওঁলোক বৰ হাঁহি ধেমালি কৰি ভিতৰলৈ আহি আছিল। মই সুধিলোঁ যে ক'লৈ গৈছিল আপোনালোক? তেতিয়াই দেউতাই ক'লে যে তুমিতো তাইক ক'লৈকো লৈ নোযোৱা, ঘৰতে বহি বহি আমনি লাগি গৈছিল তাইৰ, সেইকাৰণে মই তাইক বজাৰলৈ লৈ গৈছিলোঁ। তাইৰো ঘৰৰ বস্তু কিছুমান ল'বলৈ আছিলে বুলি কৈছিল। মই দেখিলোঁ মোৰ পত্নীৰ হাতত কোনো বস্তুৱেই নাছিল, কিন্তু তাইৰ হাতত এটা পলিথিন আছিল। যেতিয়া তাই কোঠাৰ ভিতৰলৈ গ'ল, তেতিয়া ময়ো তাইৰ পিছে পিছে কোঠাৰ ভিতৰলৈ সোমাই গ'লোঁ। তেতিয়া মোৰ দেউতাই ক'লে যে তুমি আকৌ ক'লৈ গৈ আছা? তেতিয়া মই ক'লোঁ যে কি, মই মোৰ পত্নীৰ লগত কথা পাতিব নোৱাৰোঁ নেকি? এনেকৈ কৈ মই মোৰ পত্নীৰ কোঠালৈ সোমাই গ'লোঁ। তেতিয়া দেউতাৰ মুখখন দেখিবলৈ এনেকুৱা হৈ গৈছিল যেন মই কিবা নক'বলগীয়া কথা কৈ দিলোঁ। কোঠাৰ ভিতৰত সোমাই পত্নীৰ পলিথিনটো মই হাতত তুলি ল'লোঁ। তাই মোক পলিথিনটো দেখুৱাব বিচৰা নাছিল। যেতিয়া মই পলিথিন খুলি চালোঁ, তেতিয়া দেখিলোঁ যে তাত তাইৰ নিজৰ কিছুমান মেকআপৰ সামগ্ৰী আছিল। মই ক'লোঁ যে তুমিতো এইবিলাক মোৰ পৰা ল'ব লাগিছিল, মই তোমাক আনি দিলোঁহেঁতেন।
কাৰণ মই তোমাৰ স্বামী, মই তোমাৰ সকলো বস্তু আনি দিব পাৰোঁ। তেতিয়া তাই ক'লে যে তোমাৰ হাতত ইমান পইচা থাকে, ইমান পইচানো তোমাৰ ওচৰত থাকে কেতিয়া? সেইকাৰণে মই তোমাৰ দেউতাক কৈ দিলোঁ। কি মই কিবা ভুল কৰিলোঁ? তেওঁতো এই ঘৰতেই থাকে আৰু তেওঁ যেনিবা মোক আনিয়ে দিলে, তাতো কিবা অসুবিধা আছে নেকি? তেওঁ তোমাৰ দেউতা আৰু শহুৰ দেউতাৰ সমানেই হয়। তেতিয়া মই ক'লোঁ যে যদি শহুৰ দেউতাৰ সমানেই হয় তেতিয়াহ'লে তুমি কিয় দেউতাক আংকল বুলি মাতা? দেউতা বুলি কি নামাতা? তুমিও তেওঁক দেউতা বুলি মাতিবা। তেওঁৰো কোনো জীয়ৰী নাই, তুমি দেউতা বুলি মাতিলে তেওঁৰো মনটো ভাল লাগিব। তেতিয়া মোৰ পত্নীয়ে ক'লে যে কি মই তেওঁক দেউতা বুলি ক'ম? মই ক'লোঁ যে অঁ, কিয় তুমি দেউতা বুলি মাতিব নোৱাৰা নেকি? তাৰপিছত ক'লে যে ঠিক আছে মাতিম বাৰু, কিন্তু বেছি দেৰি মোৰ কোঠাত নাথাকিবা। তেওঁ যেতিয়া মানা কৰিছে সেয়ে ভাল নালাগে। মই ক'লোঁ যে ঠিক আছে, মোৰ কাৰণে ভাত বাঢ়া। যেতিয়া ৰাতি হ'ল তেতিয়া মই মোৰ পত্নীয়ে কাৰোবাৰ লগত কাজিয়া কৰি থকা শুনিলোঁ। প্ৰথমতে মই ভাবিলোঁ যে মই সপোন দেখি আছোঁ, কিন্তু মই যেতিয়া ভালকৈ চকু মেলিলোঁ তেতিয়া শুনিলোঁ যে হয়, কোনোবাই কাজিয়া কৰি আছে। আৰু সেয়া মোৰ পত্নীয়ে মাত আছিল। তেওঁ কাৰোবাৰ লগত কাজিয়া কৰি আছিল। যেনেকৈ মোৰ মায়ে দেউতাৰ লগত কাজিয়া লাগিছিলে ঠিক তেনেকুৱা শুনিবলৈ পাইছিলোঁ। মই ভাবিলোঁ যে ইমান ৰাতি তাই কাৰ লগত কাজিয়া কৰি আছে? ঘৰততো মোৰ বাহিৰে আৰু মাত্ৰ দেউতাহে থাকে। দেউতাৰ লগততো কাজিয়া কৰি থকা নাই। কিন্তু যেতিয়া মই কোঠাৰ পৰা ওলাই মোৰ পত্নীৰ কোঠাৰ ফালে চালোঁ তেতিয়া মই আচৰিত হৈ পৰিলোঁ। তাই কোঠাৰ ভিতৰতে নাছিল। অলপ সময়ৰ পিছতে তাই পাকঘৰৰ ফালৰ পৰা আহিলে। মই সুধিলোঁ যে তাত কি কৰি আছিলা আৰু কাৰ লগত আছিলা? তাৰ পিছত তাই ক'লে যে নাই, কোনো নাই, একো হোৱা নাই। এনেকৈ কৈ তাই নিজৰ কোঠালৈ গৈ শুই থাকিলে আৰু কোঠাৰ দৰজাখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। মই আচৰিত হৈ গ'লোঁ। তাই মোৰ চকুৰ ফালেও চাব পৰা নাছিল। এনেকৈ দিন বাগৰিল। মা ঢুকোৱাৰ পিছত দেউতাই বহুত দুখত থাকিব লাগিছিল, কিন্তু তেওঁ বহুত সুখতো থাকিছিল। লাহে লাহে ময়ো চিন্তাত পৰিবলৈ ধৰিলোঁ যে পত্নী মোৰ আৰু মোৰেই তাইৰ ওচৰলৈ যোৱাৰ অধিকাৰ নাই, কাৰণ মোৰ বয়স বাঢ়িবলৈ ধৰিছিল আৰু সেইবিলাক কথা বুজিব পৰা হৈছিলোঁ। কিন্তু দেউতাই কৈছিলে যে এতিয়া তোমালোক বহুত সৰু আছা। মই মোৰ দেউতাক ক'লোঁ যে যদি মই সৰুৱে আছিলোঁ তেনেহ'লে মোক কিয় বিয়া পাতি দিছিলা? তাৰপিছত দেউতাই খং কৰি মোক বহুত কথাই শুনালে আৰু ক'লে যে আজিকালি ল'ৰা সৰু বুলি ভাবিবই নালাগে, সময়ৰ আগতেই ডেকা হৈ যায়। লাজ পাব লাগে তুমি। তোমাৰ বিয়া এইকাৰণে পাতি দিছিলোঁ যে ঘৰখনত যাতে এগৰাকী মহিলা আহে আৰু তাই কিমান ধুনীয়াকৈ ঘৰখন চলাই আছে দেখিছা? তুমিতো নিজে চাহ একাপো বনাই খাব নোৱাৰা। বাহিৰৰ খানা খাই খাই আমাৰ পেট বেয়া হৈ গ'লহেঁতেন। তুমিতো সেইবিলাক একো কথাই বুজি নোপোৱা। এতিয়া তুমি সৰু আছা, সৰু হৈয়ে থাকা। তাই মোৰ পত্নী আছিল, কিন্তু তাই মোক কেতিয়াও স্বামীৰ দৰে ব্যৱহাৰে কৰা নাছিল। মোক মোৰ দেউতাই মানা কৰিছিল, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি স্বামী স্ত্ৰী নহয়। আমিতো কেতিয়াবা একেলগে বহি কথাও পাতিব পাৰোঁ, অকল কেতিয়াবা মনে মনে লগ কৰিব পাৰোঁ। এনেও আমি ইজনে সিজনক বিয়া পাতিছিলোঁ। বিয়াৰ পিছতো সকলোৰে মৰম বাঢ়িহে যায় আৰু নিজৰ পত্নীৰ লগত একেলগে বহি কথা পতাটোতো একো ভুল কাম নহয়। মোৰ বন্ধুসকলে মোক ঈৰ্ষা কৰিছিলে যে ইমান সৰুতে ইমান ধুনীয়া পত্নী পাই গ'লোঁ বুলি। কোনোৱে এনেকৈও কৈছিল যে তোতকৈ বয়সত ডাঙৰ সোনকালেই বুঢ়ী হৈ যাব। তেতিয়া মই কৈছিলোঁ যে সেইটো কি ডাঙৰ কথা? মহিলাসকলেতো তেওঁলোকতকৈ ডাঙৰ পুৰুষৰ লগতে বিয়া হয়। বিয়া মোৰ হৈছিল, কিন্তু সুখী হৈছিল দেউতা। এবাৰ মোৰ আইতাই দেউতাক কৈছিলে যে বোৱাৰীক পাই বৰ সুখ পাইছ। মই দেউতাৰ ফালে চাওঁতে দেখিলোঁ যে দেউতাই লাজতে ৰঙা পৰি গৈছিল। সোনকালেই এই ঘৰত কোনো নাতি নাতিনী আহিলে এই ঘৰখনত জিলিকি উঠিব। দেউতাই ক'লে যে ভগৱানে কৃপা কৰিলে নিশ্চয় হ'ব। কিন্তু মই ভাবিবলৈ ধৰিলোঁ যে কেনেকৈ হ'ব। কিন্তু লাহে লাহে মই সকলো বুজিবলৈ ধৰিছিলোঁ। দেউতাই সকলোৰে আগত সুখী আছিলে। তেওঁ সকলোকে কৈছিলে ল'ৰাৰ বিয়া কৰাই দিলোঁ, এতিয়া সি বৰ সুখত আছে। কিন্তু তেওঁ কাকো এই কথাটো কোৱা নাছিলে যে ল'ৰাক নিজৰ পত্নীৰ পৰা দূৰত ৰখা হৈছে আৰু পত্নীক মাত্ৰ ঘৰৰ কাম আৰু বাচন ধুবলৈ অনা হৈছে। মোৰ পত্নী গোটেই দিন মোৰ চকুৰ সন্মুখত থকা নাছিল আৰু ৰাতি যেতিয়া মই ঘৰলৈ আহিছিলোঁ তেতিয়াও দেউতাৰ কোঠাতেই সোমাই থাকিছিল আৰু কিবা অজুহাত বনাই দেউতাৰ কোঠাটোলৈকে গৈ থাকিছিল। কেতিয়াবা কৈছিলে যে কোঠাটো চাফা কৰি আছোঁ, কেতিয়াবা কৈছিলে যে তেওঁৰ কোঠাত কিবা এটা বিচাৰি পোৱা নাছিলোঁ। দেউতাও বৰ সুখী আছিল।
এদিন মোৰ সন্দেহ হ'ল যে বিয়া মোৰ হৈছিল আৰু তাইৰ দেউতাৰহে সেৱা কৰি আছিল। দেউতাই ভাল পোৱা খানা বনাই খুৱাইছিল আৰু দেউতাৰ ভৰিও মালিচ কৰি দিছিল। এদিন মই মোৰ পত্নীক ক'লোঁ যে মোৰ ভৰি মালিচ কৰি দিয়া। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে মই তোমাৰ ভৰি কিয় মালিচ কৰিম। এদিন মই মোৰ পত্নীক ক'লোঁ যে মোৰ ভৰি কিয় মালিচ কৰি দিয়া। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে মই তোমাৰ ভৰি কিয় মালিচ কৰিম। মই ক'লোঁ যে তুমি মোৰ পত্নী, মই কষ্টৰ কাম কৰোঁ। গোটেই দিন টিভি দোকানত কাম কৰাটো সহজ কথা নহয়। অলপ মোৰ ভৰি মালিচ কৰি দিলে কি হৈ যাবনো। তেতিয়া তেওঁ ক'লে যে দেউতাই মানা কৰিছে ন। মই ক'লোঁ যে তেওঁতো কোঠালৈ যাবও মানা কৰিছে। মইতো বাহিৰত বাৰান্দাত বহি আছোঁ। তেতিয়া মোৰ পত্নীয়ে মোৰ ভৰি মালিচ কৰিবলৈ ধৰিলে। কিন্তু 2 মিনিট হৈছিলহে। তেনেতে দেউতা ঘৰলৈ আহিলে আৰু মোৰ পত্নীয়ে মোৰ ভৰি এৰি দিলে আৰু উঠি থিয় হৈ গ'ল। তাই মোৰ দেউতাক ভয় কৰিছিল যেন দেউতাই তাইক মাৰিহে পেলাব। মই ক'লোঁ যে কিয় থিয় হৈ গ'লা, বহা। তেতিয়া তাই আকৌ বহিছিল, কিন্তু দেউতাৰ ফালেহে চাই আছিল। তাইৰ চকুৱে যেন কৈ আছিলে মোক বচোৱা। মই দেউতাক ক'লোঁ যে তুমি কিয় এনেকৈ চাই আছা। তাই মোৰ পত্নী, সেয়ে তাই মোৰ ভৰি মালিচ মায়েওতো তোমাৰ ভৰি মালিচ কৰি দিছিলে। তেতিয়া দেউতাই ক'লে যে তেওঁৰ কথা বেলেগ আছিল, কিন্তু তুমি তাইক ভৰি মালিচ কৰিবলৈ ক'ব নোৱাৰা, ভাল নালাগে, তোমাতকৈ ডাঙৰ হয়। মই সৰু আছিলোঁ, কিন্তু ইমানো সৰু নাছিলোঁ যে মই একো বুজি নাপাম। মই ক'লোঁ যে পত্নী যদিও বয়সত ডাঙৰ হয়, কিন্তু স্বামীয়ে হৈ থাকে। আৰু দেউতা তোমাতকৈও মাতো বয়সত ডাঙৰেই আছিল। তেতিয়া কিয় তুমি মাক তোমাৰ ভৰি মালিচ কৰিবলৈ দিছিলা। যদি ডাঙৰক সন্মান কৰিব লাগে তেতিয়াহ'লে সৰুকো দয়া কৰিব লাগে। দেউতা ক'বলৈ ধৰিলে তোমাৰ মুখখন বৰ চলিবলৈ ধৰিছে, তোক মই চিধা কৰিবই লাগিব। মই ক'লোঁ যে মই এতিয়া বিবাহিত, তোমাৰ সৰু ল'ৰা হৈ থকা নাই। তুমি মোৰ পত্নীৰ সন্মুখত মোক এনেকৈ চিঞৰিব নোৱাৰা। দেউতাই ক'লে আগতেতো গাখীৰ খোৱা দাঁত কেইটা সৰিবলৈ দে, বৰ বিবাহিত পুৰুষ ওলাইছে। মোৰ বহুত খং উঠিলে। মোৰ দেউতাৰ লগত কাজিয়া হৈ গ'ল। তাৰ পিছত মোৰ অলপ কিবা গৌৰৱৰ অনুভৱ হ'বলৈ ধৰিলে। যেতিয়াৰ পৰা দেউতাৰ লগত কাজিয়া আৰম্ভ হৈছে তেতিয়াৰ পৰা মোৰ পত্নীয়ে মোৰ লগত কথাই পতা নাই আৰু দেউতালৈ চাহ বনাই তেওঁৰ কোঠালৈ সোমাই গ'ল। এদিন মোৰ পত্নীয়ে দেউতাৰ কোঠাত ঝাৰু লগাই আছিল। যেতিয়া মই তাইৰ লগত কথা পাতিবলৈ গ'লোঁ, তাই তাৰ পৰা মনে মনে ওলাই আহিল। এদিন যেতিয়া তেওঁলোক দুয়ো ঘৰত নাছিল, তেতিয়া মই মনে মনে তেওঁৰ কোঠাটো চেক কৰিবলৈ ধৰিলোঁ। তেতিয়া তেওঁৰ কোঠাত মই এখন কাগজ পালোঁ আৰু সেই কাগজখন দেখি মোৰ মূৰত বিনা মেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। আৰু তাৰ পিছত মই মোৰ খুৰাৰ ঘৰলৈ গুচি গ'লোঁ আৰু তেওঁৰ আগত সকলো কথা কৈ দিলোঁ। মোৰ কথা শুনি খুৰাই নিজৰ কাণত সোপা মাৰি ধৰিলে আৰু মই বহুত কান্দিবলৈ ধৰিলোঁ। মই ক'লোঁ যে খুৰা, মোৰ কি ভুল আছিলে, কাৰণ যিটো বস্তু মই দেউতাৰ কোঠাত পাইছিলোঁ সেয়া আন একো নহয়। তেওঁৰ কোৰ্ট মেৰেজ কৰা কোৰ্টৰ কাগজ আছিল, য'ত পত্নীৰ নামৰ ঠাইত মোৰ পত্নী নিপাৰ নাম লিখা আছিল আৰু স্বামীৰ নামৰ ঠাইত মোৰ দেউতাৰ নাম লিখা আছিল। তেওঁলোকে কোৰ্ট মেৰেজ কৰিছিল আৰু মোৰ বিয়াৰ নাটক কৰি আছিল। নিপা মোৰ পত্নী নাছিল, তাই মোৰ দেউতাৰ পত্নী আছিল। দেউতাই তাইক বিয়া কৰাইছিল, কাৰণ দেউতাই মা ঢুকোৱাৰ এদিন পিছতে বিয়া কৰাব বিচাৰিছিল। কিন্তু যেতিয়া আমাৰ সম্পৰ্কবিলাকে দেউতাক কথা শুনালে আৰু দেউতাক লাজ দিলে, তেতিয়া তেওঁ মোক প্ৰয়োগ কৰিলে। সকলোকে এইটোৱে কৈছিলে যে নিপা মোৰ পত্নী, কিন্তু তেওঁ নিজেই সেই ছোৱালীজনীৰ লগত কোৰ্ট মেৰেজ কৰিছিল। তাই তেওঁৰ পত্নী আছিল, মোৰ নহয়। সেইকাৰণেই মোক তেওঁৰ কোঠালৈ যাবলৈও দিয়া নাছিল। আৰু দেউতাই নিজতকৈও 20 বছৰ সৰু ছোৱালী এজনীক বিয়া কৰাইছিল আৰু ছোৱালীজনীও তেওঁৰ লগত সুখী আছিল, কাৰণ দেউতাই তাইক ক'ৰবাৰ পৰা লৈ আহিছিল। হয়তো তাইক ৰাস্তাৰ পৰা লৈ আহিছিল, হয়তো তেওঁ বিয়াৰ আগতেও এনেকুৱা কাম কৰিছিল। মোৰ সকলো সম্পৰ্কীয় দেউতাৰ সত্যতা গম পাই ক'লে যে তেওঁলোকে আৰু কেতিয়াও সেইখন ঘৰলৈ নাযায়। ময়ো আকৌ দেউতাৰ ওচৰলৈ যাব বিচৰা নাছিলোঁ, থাকিব বিচৰাই নাছিলোঁ তেওঁৰ লগত। দেউতাই মোক লৈ একো চিন্তা কৰাই নাছিলে যে যায় যদিও যাওক। মই মোৰ খুৰাৰ লগত থাকিবলৈ লৈছিলোঁ। খুৰাই ক'লে যে তুমি এতিয়া একো কাম কৰিব নোৱাৰা, নিজৰ পঢ়া শেষ কৰিব লাগিব। এতিয়া পঢ়া শেষ কৰি মই উপাৰ্জন কৰিবলৈ লৈছোঁ। আৰু কেইমাহমানৰ পিছতে নিপাই দেউতাক এৰি পলাই গৈছিলে আৰু এতিয়া দেউতাই অকলেই থাকে। কিন্তু দেউতা এতিয়াও অনুতপ্ত হোৱাই নাছিল। তেওঁ কৈছিলে যে মই কাকো ক্ষমা খুজিব নাযাওঁ। দেউতাই গোটেই জীৱন মাক অত্যাচাৰ কৰিলে। বেমাৰ হোৱাৰ পিছতো তেওঁৰ লগত কাজিয়া কৰিয়ে থাকিলে।
কাৰণ তেওঁৰ এটাই উদ্দেশ্য আছিলে যে দৈহিক সুখ। তেওঁ এই দুনিয়াৰ পৰা গুচি গ'ল। তাৰপিছত তেওঁ মোক ব্যৱহাৰ কৰিলে, মিছা ক'লে যে মোক বিয়া পাতি দিয়া বুলি। মোৰ আৱেগৰ লগত খেলা কৰিলে। মই এতিয়া বিয়া পাতিব নিবিচাৰোঁ। মই পইচা উপাৰ্জন কৰাত লাগিছোঁ। যেতিয়ালৈকে নিজৰ ঘৰ বনাব নোৱাৰোঁ তেতিয়ালৈকে বিয়া নকৰাওঁ। আৰু মোৰ খুৰাও মোক লৈ বহুতেই সুখী। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে? যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটোত আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।